নমস্কাৰ জনালোঁ। আজি খবৰখনত আহি মই আনন্দিত, কাৰণ আমি য'ত এতিয়া মই এইটো মোৰ দ্বিতীয় নিৰ্বাচনী সভা, আৰু প্ৰথম সভাটো আছিল ধমনাত, আৰু আজি এতিয়া দ্বিতীয় সভাখন হৈ আছে জালাৰ প্ৰাইমাৰী অন্তৰ্গত। আৰু মই পাব্লিকক যি আদৰণি বা যি আগ্ৰহ BPF দললৈ মই সেই দেখা পাই মই হতমূৰ হৈ আছোঁ। তেখেতসকলে ইচ্ছাই তেখেতসকলে এই সভাত আহিছে, আৰু এই দেখা পাই তেখেতসকলে যি উৎফুল্লিত, তেখেতসকলৰ যিটো বডি লেংগুৱেজ, তেখেতসকলৰ চেহেৰা আমি ধৰিব পাৰিছোঁ যে আমাৰ কেণ্ডিডেট 41 নম্বৰ মানাস বিধানসভাৰ শ্ৰীযুত থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া নিশ্চিতভাৱে জয় হ'ব বুলি মোৰ আশা। ইতিমধ্যে প্ৰমোদ বড়োৱে কৈছে যে BPF দলে টকাৰ লগত ৰাজনীতি কৰি আছে। হয়, এতিয়া তেখেতসকলে যদি টকাৰ, এইটো মুখৰ কথা, যদি তেখেতসকলে যদি ক'ব পাৰে কিবা এটা ক্লু যদি আছে, তেখেতসকলে দেখাই দিয়ক টকাৰ ৰাজনীতি কৰি আছোঁ নে কি কৰি আছোঁ বুলি। আমি কিন্তু এইটো পৰিলক্ষিত হোৱা নাই আমাৰ মাজত। আমি কোনো এজন ব্যক্তিক অইন প্ৰাৰ্থীৰ দৰে জাগা গৈ গ্ৰুপে চুপাই চুবুৰীয়া আমি টকা বিলোৱা নাই। তেখেতসকলে স্বইচ্ছাই ওলাই আহি আমাৰ দলত যোগদান কৰি আছে। লগতে তেখেতসকলে আমাৰ দলক অহা 9 তাৰিখে ভোট দিয়াৰ কাৰণে অতি আগ্ৰহেৰে বাট চাই আছে। ইয়াতে যুঁজ বুলি মই ক'ব নিবিচাৰোঁ, কাৰণ যি ৰাইজৰ যিটো উৎফুল্লিত বা যি আগ্ৰহেৰে মই ক'ব বিচাৰোঁ, আমাৰ BPFৰ দলৰ কোনো যোগ নহয়। কাৰণ BPF যোৱা BTC ইলেকশ্যনত BPF আৰু BJP প্ৰত্যেকটো সমষ্টিতে ফাৰ্ষ্ট আৰু ছেকেণ্ড হৈ আছিল। গতিকে এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড যদি লাগো আমি একেলগে, তেনেহ'লে আমাৰ জয়টো নিশ্চিত। আপোনালোকৰ কিমানটা আসন NDA হিচাপে পাব? NDA হিচাপত BTCত আমি 15খন পাম, আৰু ষ্টেটত গোটেই অসমত আমি 126ৰ ভিতৰত আমি 100+ পোৱাৰ কাৰণে যত্ন কৰি আছে, আৰু পাম বুলি আমাৰ আশা। EPPLৰ অৱস্থাটো আমাতকৈ আপোনালোকে ভাল জানে, কাৰণ আপোনালোকে কোনাই সোমাই পৰি আছে। তেখেতসকলক আপোনালোকে ৰিপৰ্টিং লয়, আমাৰো ৰিপৰ্টিং লয়। আমি যিটো জানা মতে EPPLৰ এইবাৰ এটা বিগ 0 হ'ব। হয়, ৰাইজৰ দলে প্ৰচাৰ চলাই আছে, এইটো পৰিলক্ষিত হৈছে বিশেষকৈ মানাস বিধানসভা সমষ্টিত। কিন্তু লাষ্ট যিটো সেই হাঁহিটো BPF দলে মাৰিব। হয়, টৰ্চ লাইট আছে, কিন্তু মই নাভাবোঁ টৰ্চে কিছু সেইটো লেভেলত গৈ নাপাব যেন পাইছোঁ। কিমানমান ভোট পাই কিনি জিকিব বুলি ক'ব পাৰিছে? আমাৰ মানাস বিধানসভাৰ সমষ্টিত আমি 1.5 লাখৰ ওপৰত ভোট পাব বুলি আশা এটা।